অকল কোৱা কথা নহয় দেখিছোঁ আমি পিকচাৰটো দেখিছোঁ ডেড বডি পিকচাৰটো এইটোতো বুলেট লাগি পেলাইহে মৰিছে মানুহটো তেতিয়াহ'লে বুলেটটোতো আছাম পুলিচৰ বুলেটহে এইটো কিয় তাক মাৰি পেলালে এসপ্তাহৰ আগতে এইটোতকৈ বেয়া আছিলে এতিয়া CM আহিব বুলি পেলাই অলপমান JCB লৈ পেলাই এইটো চাফা কৰিছে যেতিয়া সুমিলা ৰংহাংপি মৰিলে তাক জ্বলাই দিছিলে সেই সময়ত ৰাস্তাটো অলপমান ভাল কৰিছিল আৰু এতিয়া লেখে ঢুকাইছে সেইটো কাৰণতে আকৌ ৰাস্তা অলপমান ভাল কৰিছে তাৰ মানে ৰাস্তা অলপমান ৰিপেয়াৰ কৰিবলৈ মানুহ এজন মৰিব লাগে কাৰ্বি আংলং পৰিষদৰ চিষ্টেম তেওঁলোকৰ নিয়ম ৰাস্তা এজন চেক্ৰিফাইচ কৰিবলৈ মানুহ এজন তেতিয়াহে ৰাস্তাটো ভাল হয় আৰু স্কুলটো ভাল হয় গিভ এণ্ড টেক কৰি পেলাই মেঘালয় সেইফালে লৈ যায় এইফালে আছাম যদি লয় তেতিয়াহ'লে আমাৰ কাৰ্বিটো লছহে হয় তেওঁ মাত্ৰ কৈছে যে বুলেটটো কিয় বেছিকে মাৰিছে বুলি নহয় জানো সেইটোতো তেওঁ কিয় ভালকে তেতিয়াহ'লে ট্ৰেইনিং নিদিলে নেকি তেওঁ পুলিচসকলক এতিয়া ৰাস্তাতে দেখিছে সেই একে কথা লৈ যাবলৈ সেই একে চিষ্টেম ৰাস্তাটো একে অৱস্থা একেবাৰে বেয়া আপোনালোকে এইফালে যদি আকৌ কি বুলি কয় সিংদলৈ এৰিয়া যদি যায় আৰু কুংৰিপি এৰিয়া যদি যায় কুংৰিপি যাবলৈতো ৰাস্তাই নাই এইটো গোটেইখিনি এনেকাহে হয় এসপ্তাহৰ আগতে এইটোতকৈ বেয়া আছিলে এতিয়া CM আহিব বুলি পেলাই অলপমান কিবা JCB লৈ পেলাই এইটো চাফা কৰিছে এটা কথাটো যেতিয়া সুমিলা ৰংহাংপি মৰিলে তাক জ্বলাই দিছিলে সেই সময়ত ৰাস্তাটো অলপমান ভাল কৰিছিল আৰু এতিয়া লেখে ঢুকাইছে সেইটো কাৰণতে আকৌ ৰাস্তা অলপমান ভাল কৰিলে তাৰ মানে ৰাস্তা অলপমান ৰিপেয়াৰ কৰিবলৈ মানুহ এজন মৰিব লাগে এইটো এনেকা কাৰ্বি আংলঙত হ'লে কাৰ্বি আংলং পৰিষদৰ চিষ্টেম তেওঁলোকৰ নিয়ম ৰাস্তা এজন চেক্ৰিফাইচ কৰিবলৈ মানুহ এজন তেতিয়াহে ৰাস্তাটো ভাল হয় আৰু স্কুলটো ভাল হয় এতিয়া স্কুলবিলাক চব বন্ধ আপোনালোকে দেখিছে এইটো এৰিয়া এইটো চিনথং এৰিয়া বুলি কয় এইটো চিনথং কনষ্টিটুৱেঞ্চি ইয়াৰ পৰাহে ল'ৰা ছোৱালী বেছিকে থাউজেণ্ডছ মৰিগাঁও ডিষ্ট্ৰিক্ট আৰু নগাঁও ডিষ্ট্ৰিক্ট কামৰূপ আৰু গোলাঘাট যোৰহাট শিলচৰত লোকৰ ঘৰতে চাৰ্ভেণ্ট হৈ পেলাই আছে এইটো এৰিয়া কাৰণ আমাৰ মানুহবিলাকক যিটো প্ৰাপ্য তেওঁলোকে চৰকাৰৰ পৰা প্ৰাপ্য সেইটো নিদিলে চাকৰিও নিদিলে চাকৰি আপোনালোকে জানে যে 1345 টিচাৰ্ছ এপইণ্ট কৰিছিল দুই তিনি মাহ আগতে 1345 তাৰ ভিতৰত ট্ৰাইবেলসকলৰ মাত্ৰ 62 পাইছে নিয়মতে গোটেইখিনি আমাৰ হ'ব লাগিছিল কাৰণ এইটো ছিক্স শিডিউল বুলি ক'লে এইটো ট্ৰাইবেল এৰিয়া গোটেইখিনি এমপ্লয়মেণ্টৰ ট্ৰাইবেল এৰিয়া ইয়াতো ৰিজাৰ্ভেশ্যন সেইটো আছাম ST and SC ৰিজাৰ্ভেশ্যন এক্টটো ইয়াত এপ্লিকেবল নহয় ইয়াত হ'লে এতিয়া ৰাস্তাতে দেখিছে সেই একে কথা মুকৰলৈ যাবলৈ সেই একে চিষ্টেম ৰাস্তাটো একে অৱস্থা একেবাৰে বেয়া আপোনালোকে এইফালে যদি আকৌ কি বুলি কয় সিংদলৈ এৰিয়া যদি যায় আৰু কুংৰিপি এৰিয়া যদি যায় কুংৰিপি যাবলৈতো ৰাস্তাই নাই এইটো গোটেইখিনি এনেকাহে হয় গোটেইখিনি তেনেকাহে হয় ৰাস্তাটো একেবাৰে নাই আৰু কিন্তু ৰাস্তা বনাবলৈতো আমাৰ কাউন্সিলৰ কাম হয় কাউন্সিলে নবনায় মুখ্যৰ যিটো ইনচিডেণ্ট হৈছিলে কৈছে আমাৰ অসম ফালৰ পৰাও কৈছে যে এইটো অসমৰ মাটি হয় আৰু মেঘালয় গভৰ্ণমেণ্টো কৈছে এইটো মেঘালয়ৰ মাটি হয় গভৰ্ণমেণ্ট কি কয় মেঘালয় এৰিয়া হয় সেইফালে আছাম গভৰ্ণমেণ্ট আৰু মেঘালয় গভৰ্ণমেণ্ট চিফ মিনিষ্টাৰ দুজনে অমিত শ্বাহৰ আগতে
কেইমাহমান আগতে তেওঁলোকে ডিক্লেয়াৰ কৰিছিল গিভ এণ্ড টেক হ'ব বুলি মাটিটো আৰু সেইটো এৰিয়া গিভ এণ্ড টেক হ'ব যদি তেতিয়া গিভ এণ্ড টেক হ'ব মানে হৈছে নেকি হৈ গ'ল নেকি এইটো আমাৰ প্ৰশ্নটো কাৰণ যদি হোৱা নাই গিভ এণ্ড টেক হোৱা নাই তেতিয়াহ'লে আমাৰ অসম পুলিচে ফায়াৰিং কৰিলে ফায়াৰিং কৰাৰ পাছত মানুহ মৰিলে সেই ডেড বডিটো কিয় কালেক্ট নকৰিলে কিয় ৰিকভাৰ নকৰিলে তেওঁলোকে ভাবিছিল নেকি এইটোতো মেঘালয়ৰ মাটি হয় বুলি সেইকাৰণে তেওঁলোকে যোৱা নাই নেকি যদি তেওঁলোকে কয় যে এইটো মেঘালয়ৰ মাটি হয় মেঘালয়ৰ এৰিয়া হয় তেতিয়াহ'লে আৰু তাত গৈ পেলাই কিয় ফায়াৰিং কৰিলে এইটো কথাটো সাসপিচিয়াস সন্দেহযুক্ত এইটো কথাটো তেওঁলোকে কিয় ফায়াৰিং কৰিলে তেতিয়াহ'লে আৰু যদি সেই এৰিয়াটো যদি মেঘালয়ৰ এৰিয়া বুলি গিভ এণ্ড টেক পলিচি সময়তে মাটি যদি দি দিলে তেতিয়াহ'লে চুৰ ধৰিবলৈ এই মেঘালয়ৰ এৰিয়া কিয় সোমালে আসাম পুলিচে বা আসাম পুলিচ বা ফৰেষ্ট ডিপাৰ্টমেণ্টে কিয় সোমালে সেইটো এটা সঁচাকৈ এইটো আমাক ৰাজ্যক এইটো জনাব লাগে গভৰ্ণমেণ্টে তেওঁলোকে গিভ এণ্ড টেকটো কৰা হ'ল নেকি সেইটো এৰিয়া আসাম গভৰ্ণমেণ্টে চাৰেণ্ডাৰ কৰিলে নেকি অলৰেডি কাৰণ এই বিদ্যা সিং লেখে তেওঁ অক্টোবৰ 10 তাৰিখে প্ৰেছৰ আগত কৈছিলে প্ৰেছৰ আগত কোৱাৰ আগতে তেওঁলোকে গভৰ্ণমেণ্টক কাউন্সিলক বহুতবাৰ ৰিকুৱেষ্ট কৰাৰ পাছত কাউন্সিলে একো পাত্তা নিদিয়াৰ পাছত তেওঁলোকে তেওঁৱে প্ৰেছত ক'লে যে যদি আমাৰ মাটি হয় যদি আমাৰ মাটি হয় বুলি কোৱা নাই এইটো আমাৰ এৰিয়াই হয় আমি ৰক্ষা কৰিবলৈ হ'লে তেতিয়াহ'লে এৰিয়াত সেই কেম্পটো ষ্ট্ৰেংথেন কৰিবলৈ মানুহ বঢ়াব লাগে আৰু বহুত ফেচিলিটি লাগে এই ষ্ট্ৰেংথেন কৰিবলৈ বৰ্ডাৰ যদি চাব লাগে তেতিয়াহ'লে বহুত কথা আছে টাৱাৰ বনাব লাগে লাইট দিব লাগে বহুত কথা আছে সেইবিলাক চব দিব লাগে বুলি তেওঁ ৰিকুৱেষ্ট কৰিছিল 10 তাৰিখে অক্টোবৰ 10 তাৰিখে কিন্তু সেই একেই মানুহজনকে কিয় মাৰি পেলালে কৈছে এইটোতো কিছুমানে ভাবিছে এইটো মেঘালয়ৰ পুলিচে বুলি কিন্তু মেঘালয়টো পুলিচ অহা নাই নহয় তাত তেতিয়া সেই ফায়াৰিংটো কৰিছিল আসাম পুলিচে ফায়াৰিং কৰিছিল আৰু সেইটো কিছুমানে কৈছে ডাৱেৰে মাৰিছে বুলি কিন্তু ডাৱেৰে মাৰা নাই নহয় এইটো বুলেটেৰে মাৰিছে নহয় চেষ্টত লাগিছে ইয়াত সেইটোতো চেষ্টত লাগিছে আৰু বুলেট লাগিছে বুলি যদি কয় মানে এইটো সঁচা অকল কোৱা কথা নহয় দেখিছো আমি পিকচাৰটো দেখিছো ডেড বডি পিকচাৰটো এইটোতো বুলেট লাগি পেলাইহে মৰিছে মানুহটো তেতিয়াহ'লে বুলেটটোতো আসাম পুলিচৰ বুলেটহে এইটো কিয় তাক মাৰি পেলালে যদি অন্য হোমগাৰ্ডক মাৰি পেলালে এইটো আমি সন্দেহ কৰিবলৈ কথা নাছিলে কিন্তু যিজনে গভৰ্ণমেণ্টক ৰিকুৱেষ্ট কৰিছিল তাকেহে তেওঁহে বুলেট তাকে লাগিলে তেওঁ এইটো আমি সন্দেহ কৰিবলগীয়া হ'ল যে সেই বিদ্যা সিং লেখিয়ে বহুত কথা আচলতে জানিছিল কোনে চুৰ কৰি আছে টিম্বাৰটো তেওঁ জানিছিল সেইকাৰণে তাৰ সাক্ষীটো উইটনেছটো এলিমিনেট কৰিবলৈ নাইকিয়া কৰিবলৈহে এইটো মাৰিছে বুলি আমি সন্দেহ কৰিবলগীয়া হৈছে বুৰঞ্জীটো হ'লে আমাৰ কাৰ্বি বুৰঞ্জীটো সেইটো কাৰ্বি ৰাজ্য আছিলে আগতে এইটো ডিমৰীয়া ৰাজ্য আছিলে সেইটো আমাৰ আমৰিসকলৰ ৰাজ্য আছিলে সেইটো সেইকাৰণে বোথ চাইড আমাৰ কাৰ্বি মানুহে লছ হ'ব যদি গিভ এণ্ড টেক কৰি পেলাই মেঘালয় সেইফালে লৈ যায় এইফালে আসাম যদি লয় তেতিয়াহ'লে আমাৰ কাৰ্বিটো লছহে হয় অসম চৰকাৰৰ যি মুখ্যমন্ত্ৰী আছে মুখ্যমন্ত্ৰী ডাঙৰীয়া যি সিদ্ধান্ত লৈছে এই সিদ্ধান্তটো আপোনালোকে কি বুলি ক'ব আমি এইটো মানিব পৰা নাই এইটো তেওঁৰ সিদ্ধান্তটো আমি ভাল বুলি নকওঁ তেওঁ মাত্ৰ কৈছে এইটো বুলেটটো কিয় বেছিকৈ মাৰিছে বুলি নহয় জানো সেইটোতো তেওঁ কিয় ভালকৈ তেতিয়াহ'লে ট্ৰেইনিং নিদিলে নেকি তেওঁ পুলিচসকলক পুলিচে ট্ৰেইনিং পোৱা নাই নেকি ট্ৰেইনিং যদি পোৱা নাই তেতিয়াহ'লে আমাৰ চৰকাৰে এইটো ট্ৰেইনিং ব্যৱস্থা কৰা নাই
কিয় ইমান মাৰিব লাগিছিল নহয় জানো আৰু সেইটো যদি গিভ এণ্ড টেক মই অলৰেডি ক'লো তথাপি গিভ এণ্ড টেকত যদি মাটি সেইটো এৰিয়াটো যদি মেঘালয়ত দিয়া হৈছে বুলি কয় তেতিয়াহ'লে তাত আছাম পুলিচ তাত কিয় পঠাব লাগিছিল তালৈ সেইটোৱে কথা যি হ'লেও বথ ছাইড আমাৰ কাৰ্বিসকলৰ কাৰণে লছহে হৈছে